নমস্কাৰ, ট্ৰেভেলছ এণ্ড স্পৰ্টছ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। মই আছোঁ এখন খেতি পথাৰত, ধান খেতি। আৰু এই ধান খেতি কেনেদৰে মানে চাহ অঞ্চলত যদি কৰা হয়, চাহ অঞ্চলত কৰা ধান খেতিৰ অপকাৰিতাৰ বিষয়ে মই কিছু জনাবলৈ লৈছোঁ। চাহ অঞ্চলৰ ধান খেতি মানে ৰ'দৰ পোহৰ নপৰা গছৰ তলত কৰা হৈছিলে এই ধান খেতি। আৰু এই ধান খেতিৰ ধানসমূহ তাৰমানে ধান নোলাওঁতে পৰি গৈছে, গোটেই গছবিলাক পৰি গৈছে ধানৰ। আৰু ইয়াত দেখিছে এই ধানবিলাক নহ'ল, তাৰমানে এইবিলাক চেপেটা হৈ আছে, যিটো আমি কথিত ভাষাত পতন বুলি কওঁ। আৰু এনেকুৱা ঠাইত ধান খেতি কৰাতকৈ নকৰাই ভাল। গতিকে আৰু যিবিলাক ৰ'দ পৰা ঠাইত ধানবিলাক হৈছে সেইবিলাক চাই লওক। এইবিলাক চাওক, ৰ'দ পৰা অঞ্চলত এইবিলাক চাওক, ৰ'দ পৰিছে, ৰ'দ পৰাবিলাকত পূৰা থিয় হৈ আছে। গতিকে এনেকুৱা ঠাইত ধান খেতি কৰিলে ভাল। জংঘলৰ মাজত যিটো খালী ঠাই থকা ধান খেতিৰ পথাৰ থাকে সেইবিলাকত ধান খেতি নকৰাই ভাল, কাৰণ সেইবিলাকৰ খৰচটো এনেই গুচি যাব। গতিকে মানে এবিঘা মাটিত আধা বিঘাৰো ধান পোৱা নাযাব। গতিকে আপোনালোকক এই বিষয়ে জনালোঁ আৰু দেখুৱাবলৈ লৈছোঁ। মই ধান পকিবৰ হৈছে, এইফালে এইবিলাক পৰি গৈছে, ইয়াত ধান অলপ খেতিডৰা সম্পূৰ্ণকৈ এবাৰ দেখুৱাবলৈ লৈছোঁ, চাই ল'ব। সুন্দৰে হৈছিল, কিন্তু এটা অংশ বেয়াকৈ পৰি ক্ষতিগ্ৰস্ত হৈছে ভালেখিনি। ওখ ওখ গছৰ তলত আছিলতো ধান খেতি পথাৰখন, সেইকাৰণে এইবিলাক বাঁহনিৰ তলত ধানটো ঠিক নহয়। এইবিলাক আছে ডাঙৰ ডাঙৰ গছ, ইয়াতো বেয়া হৈছে, এইফালে সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে খেতিবোৰ। এয়া ৰ'দ পৰাখিনি সুন্দৰ হৈ আছে, চাই লওক, পকিছে বঢ়িয়াকৈ। ঠিক আছে, চাই থাকিব। য'ৰ পৰা ৰ'দ পৰিছে সেইখিনিত সুন্দৰকৈ ৰ'দ পৰি আছে ধানৰ ওপৰত। সেই ৰ'দ পৰা ঠাইখিনি চাওক, তাৰ ধানবিলাক কি সুন্দৰকৈ পকিছে আৰু থিয় হৈ আছে গছবিলাক। আৰু য'ত ছাঁ পৰি আছে সেই ছাঁ পৰা গছবিলাক চাওক, পৰি আছে, চব পৰি আছে। যিবিলাক একদম মাটিত লিপিত খাই গৈছে সেইবিলাকৰ কিন্তু ধানটো নহয়েই, পতন হৈ গৈছে, এইবিলাক ধ্বংস অৰ্থাৎ। আৰু ৰ'দ পৰা ঠাইবিলাকৰ ধানখিনি চাওক কি সুন্দৰ হৈ আছে, সেয়া চাওক। গতিকে গছৰ তলৰ ঠাইত ধান নকৰিবলৈ আহ্বান জনালোঁ। যদি কৰে কোনোবাই এইবিলাক মুকলিকৈ কাটি ল'ব, ওচৰৰ ঠাৰিবিলাক কাটি দিব ওখ ওখ গছত, তেনেদৰেহে গছ হয়। কিন্তু চাহ অঞ্চলত কৰা খেতি হৈছে চাহপাত, গতিকে ধানৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহয়। গতিকে এইটো মই জনালোঁ। মোৰ ক্ষেত্ৰতো হৈছে এইটো, ইয়াত কষ্টবিলাক এনেই গৈছে, খৰচো হৈছে, পাবৰ সময়ত ধানটো কম পোৱা যাব। গতিকে এই চেনেলটো চাব আৰু এই চেনেলটোৰ ভিডিঅ'বিলাক চাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্টটো কৰিবলৈ অনুৰোধ থাকিল। ধন্যবাদ।